নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 8-ৰ অসমীয়া বিষয়ৰ অধ্যায় তোমাৰ 11-ৰ প্ৰশ্নোত্তৰকেইটা আলোচনা কৰিবলৈ গৈ আছোঁ। তো ব'লা আমি আৰম্ভ কৰোঁ। অধ্যায়টোৰ নাম হৈছে অতীতক নাযাবা পাহৰি। 1 নম্বৰ প্ৰশ্ন কৈছে উত্তৰ দিয়া। ক নম্বৰ, কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়? উত্তৰটো হ'ব অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি, মুদ্ৰা, বুৰঞ্জী প্ৰসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সম্ভেদ দিয়ে, তেনে সম্পদবোৰকেই কলা সম্পদ বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটো, অতীতত কিহৰ বিষয়ে এই সম্পদবোৰে কয়? খ নম্বৰ প্ৰশ্নটো কৈছে অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰে কয়? উত্তৰটো হ'ব অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে এই সম্পদবোৰে কয়। গ নম্বৰ প্ৰশ্নটো, কোনবিলাক সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ বোলে? উত্তৰ, প্ৰাক ঐতিহাসিক যুগৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা 100 বছৰ পুৰণি সকলো সম্পদকে প্ৰত্নতাত্ত্বিক সম্পদ বোলে। গ নম্বৰ প্ৰশ্ন, প্ৰত্নতত্ত্ব বুলিলে কি বুজা? পুৰণি কালৰ কলা সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰোঁ? উত্তৰটো হ'ব প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নকেই প্ৰত্নতত্ত্ব বোলা হয়। পুৰণি কালৰ কলা সম্পদসমূহ অধ্যয়নৰ জৰিয়তে আমি সেই সময়ৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, বসতি স্থান, কলা সংস্কৃতি, ধৰ্ম দৰ্শন ইত্যাদিৰ বিষয়ে জানিব পাৰোঁ। এই সম্পদসমূহে অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে কয়। 9 নম্বৰ প্ৰশ্ন, পুৰণি দ্বাৰকা নগৰৰ অৱশেষ ক'ৰ পৰা উদ্ধাৰ কৰা হৈছে? উত্তৰটো হ'ব পুৰণি দ্বাৰকা নগৰৰ অৱশেষ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে। প্ৰথম 6 নম্বৰ প্ৰশ্ন, সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? উত্তৰ, গোৱালপাৰা জিলাত অৱস্থিত। দ্বিতীয় 6 নম্বৰ প্ৰশ্ন, তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত কি উদ্ধাৰ কৰা হৈছিল? উত্তৰ, পোৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ কৰা হৈছিল। বৰ্গীয় 1 নম্বৰ প্ৰশ্ন, সূৰ্য পাহাৰৰ খনন কাৰ্যত কি কি উদ্ধাৰ হৈছিল? উত্তৰ, সূৰ্য পাহাৰৰ খনন কাৰ্যত শিলেৰে নিৰ্মিত বুদ্ধ স্তূপ, জৈন ধৰ্মৰ আদি গুৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ আদি মূৰ্তিৰ সমাৱেশ উদ্ধাৰ হৈছিল। 6 নম্বৰ প্ৰশ্ন, গোৱালপাৰা জিলাৰ পাগলাটেকত কি উদ্ধাৰ হৈছিল? উত্তৰটো, পোৰা মাটিৰ বুদ্ধস্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছিল। 9 নম্বৰ প্ৰশ্ন, গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ধুবুৰীনক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কিয় কোৱা হৈছে বুজাই লিখা। উত্তৰটো হ'ব গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ধুবুৰীৰ আশে পাশে উদ্ধাৰ হোৱা প্ৰাচীন লিপিসমূহৰ পৰা আমি সমাজ, ধৰ্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ অনেক তথ্য পাওঁ। কেৱল লিপিয়েই নহয়, ধুবুৰী অঞ্চলত প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিংগ আদিয়ে অতীতত ধুবুৰী অঞ্চলত বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে। সেইবাবে ইয়াক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কোৱা হয়। মদিনা 8 নম্বৰ প্ৰশ্ন, গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা কিহৰ মূৰ্তি উদ্ধাৰ হৈছিল? উত্তৰ, নটৰাজৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল। মদিনা 8 প্ৰশ্নটো কৈছে শিৱসাগৰ জিলাৰ চৰাইদেউত আহোম স্বৰ্গদেউৰ সমাধি ক্ষেত্ৰ মৈদামসমূহ উদ্ধাৰ হৈছে। মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কি কি আছিল? এই মৈদামসমূহৰ লগত কোন দেশৰ মৈদামৰ সাদৃশ্য আছে? উত্তৰটো হ'ব মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ আছিল মৃতকৰ লগত সমৰ্পণ কৰা শৰাই, সঁফুৰা, হাতীদাঁতৰ সামগ্ৰী, সোণৰ অলংকাৰৰ অৱশেষ আদি। এই মৈদামসমূহৰ লগত চীন দেশৰ ৰাজকীয় মৈদামৰ সাদৃশ্য আছে। 2 নম্বৰ কৈছে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা। শব্দ অৰ্থ, প্ৰত্নতত্ত্ব, পুৰণিকলীয়া বস্তু সম্বন্ধীয় জ্ঞান বা পুৰাতত্ত্ব। ভগ্নাৱশেষ, কোনো বস্তু ভাঙি নষ্ট হোৱাৰ পাছত নষ্ট হৈ থকা ভাগ। কি কৈছে? কোনো বস্তু ভাঙি নষ্ট হোৱাৰ পাছত নষ্ট নহৈ থকা ভাগ, তাক কি বুলি কয়? ভগ্নাৱশেষ বুলি কোৱা হয়। ভাস্কৰ্য মানে ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প। স্তূপ মানে থোপ বা দম। ঐতিহাসিক মানে ইতিহাস সম্বন্ধীয়। উদ্ঘাটন মানে উন্মোচন, মুকলি কৰা কাৰ্য। ঐতিহ্য মানে গৌৰৱপূৰ্ণ পৰম্পৰাগত বিষয় বা প্ৰথা। কি কৈছে? ঐতিহ্য মানে গৌৰৱপূৰ্ণ পৰম্পৰাগত বিষয় বা প্ৰথা।
গৌৰৱ মানে সন্মান আৰু মৰ্যাদা। চমু টোকা লিখিব কৈছে শ্ৰী শ্ৰী সূৰ্য পাহাৰ, মৈদাম, দুবৰণি, নটৰাজ। তো ক নম্বৰ শ্ৰী শ্ৰী সূৰ্য পাহাৰ। শ্ৰী শ্ৰী সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। এইখন এখন ইতিহাস প্ৰসিদ্ধ স্থান। প্ৰত্নতাত্ত্বিক দিশৰ পৰাও এইখন এখন অতিকৈ প্ৰসিদ্ধ স্থান। ইয়াত কেইবাবাৰো খনন কাৰ্য চলাই বিভিন্ন ধৰণৰ সম্পদ উদ্ধাৰ কৰা হৈছে। খনন কাৰ্যৰ ফলত ইয়াত উদ্ধাৰ হোৱা শিলেৰে নিৰ্মিত বুদ্ধ স্তূপ, জৈন ধৰ্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ আদি মূৰ্তিৰ সমাৱেশে শ্ৰী শ্ৰী সূৰ্য পাহাৰক বিভিন্ন ধৰ্মীয় সমাজৰ মিলনভূমি ৰূপে চিহ্নিত কৰিছে। এতিয়া খ নম্বৰ হৈছে মৈদাম। মৈদাম বুলিলে সাধাৰণতে আহোম স্বৰ্গদেউসকলৰ সমাধি ক্ষেত্ৰক বুজা যায়। শিৱসাগৰ জিলাৰ চৰাইদেউত এনেধৰণৰ কেইবাখনো ৰাজকীয় মৈদাম উদ্ধাৰ কৰা হৈছে। এই মৈদামসমূহৰ আকৃতি বৃহৎ অৰ্ধগোলাকাৰ। ইয়াৰ স্থাপত্য সমগ্ৰ ভাৰতবৰ্ষতে বিৰল। এই মৈদামসমূহৰ লগত চীন দেশৰ ৰাজকীয় মৈদাম সংস্কৃতিৰ মিল বা সাদৃশ্য আছে। ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগে এনে এটি মৈদামৰ খনন কাৰ্য চলাই মৃতকৰ লগত দিয়া শৰাই, সঁফুৰা, হাতীদাঁতৰ অলংকাৰ, সোণৰ অলংকাৰৰ অৱশেষ আদি বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। পিছত হৈছে গ নম্বৰ দুবৰণি। দুবৰণি গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলত অৱস্থিত। ই প্ৰাচীন অসমৰ বুৰঞ্জীৰ এক অন্যতম ক্ষেত্ৰ। এই অঞ্চলৰ ওচৰে পাঁজৰে উদ্ধাৰ হোৱা প্ৰাচীন লিপিসমূহৰ পৰা আমি সমাজ, ধৰ্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ অনেক তথ্য পাওঁ। কেৱল লিপিয়েই নহয়, দুবৰণি অঞ্চলত প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিংগ আদিয়ে অতীতত দুবৰণি অঞ্চলত বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে। ঘ নম্বৰ নটৰাজ। নটৰাজক নৃত্যগুৰু অথবা নৃত্যৰ দেৱতা হিচাপে বিশ্বাস কৰা হয়। শিৱৰ বাহন নন্দীৰ পিঠিত উঠি নৃত্য কৰি থকা অৱস্থাত নটৰাজৰ মূৰ্তি গুৱাহাটীৰ আমবাৰী অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে। এই মূৰ্তি সমগ্ৰ ভাৰতবৰ্ষতে বিৰল। 4 নম্বৰ কৈছে ব্যাখ্যা কৰা। উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছিল। উত্তৰ প্ৰসংগ। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অতীতক নাযাবা পাহৰি নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। সংগতি। গংগা নদীৰ পাৰত গঢ়ি উঠা সভ্যতা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা সভ্যতাৰ মাজত সাদৃশ্য দাঙি ধৰাৰ প্ৰসংগতে উক্ত বাক্যশাৰী ব্যৱহাৰ কৰা হৈছে। ব্যাখ্যা। অসমৰ বিভিন্ন স্থানত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ লগত গংগা নদীৰ উপত্যকাত উদ্ধাৰ কৰা বিভিন্ন সামগ্ৰীৰ সামঞ্জস্য দেখিবলৈ পোৱা গৈছে। এই প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ জৰিয়তে এখন ঠাইৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, কলা সংস্কৃতি, ধৰ্ম দৰ্শন ইত্যাদিৰ বিষয়ে জানিব পাৰি। অসমত উদ্ধাৰ হোৱা এনে প্ৰত্নতাত্ত্বিক সম্পদসমূহে অসমৰ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্যৰ ভেটি সুদূৰ কৰি তুলিছে। তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত পোৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ হৈছে। তেনে একে ধৰণৰ পোৰা মাটিৰ কুঁৱাৰ অৱশেষে গংগা নদীৰ প্ৰাচীন প্ৰত্নতাত্ত্বিক স্থানতো পোৱা গৈছে। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে দুয়োখন ঠাইতে একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছে। 5 নম্বৰ কৈছে তলত শব্দবোৰৰ বিপৰীতাৰ্থক শব্দ পাঠৰ পৰা বিচাৰি লিখা। উপস্থিতি, অনুপস্থিতি, চিনাকি, অচিনাকি, প্ৰাচীন, নবীন, পৰিকল্পিত, অপৰিকল্পিত, ধ্বংস, সৃষ্টি, নবীন, প্ৰাচীন, দুৰ্বল, শক্তিশালী, বৈসাদৃশ্য, সাদৃশ্য। 6 নম্বৰ কৈছে বাক্য ৰচনা কৰা। ভগ্নাৱশেষ। সেই স্থানত এতিয়া সংগ্ৰহালয়টোৰ ভগ্নাৱশেষহে আছে। ইতিহাস। শিৱসাগৰ অসমৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই। উদ্ঘাটন। দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও উদ্ঘাটন কৰিব পৰা হোৱা নাই। উদ্ধাৰ। সেই স্থানৰ পৰা কেইবাবিধো আপুৰুগীয়া সম্পদ উদ্ধাৰ কৰা হৈছে। খনন। খাৰুৱা তেলৰ বাবে ইয়াত বৃহৎ হাৰত খনন কাৰ্য চলোৱা হৈছে। নিৰ্মাণ। অট্টালিকাটোৰ নিৰ্মাণ কাৰ্য চলি আছে। ঐতিহ্য। তেজপুৰ এখন ঐতিহ্যপূৰ্ণ চহৰ। আপুৰুগীয়া। গড় এবিধ আপুৰুগীয়া জন্তু। 7 নম্বৰ কৈছে তলৰ বাক্যবিলাকৰ অৰ্থ এটা শব্দত প্ৰকাশ কৰা। ক নম্বৰ কোনো বস্তুৰ ভঙা চিঙা অংগবোৰ ভগ্নাৱশেষ। প্ৰাচীন যুগৰ সম্পদসমূহৰ বিষয়ে কৰা অধ্যয়ন প্ৰত্নতত্ত্ব। প্ৰাচীন যুগৰ সম্পদসমূহৰ সংৰক্ষণ কৰি ৰখা স্থান সংগ্ৰহালয়। শিলত কটা শিল্প ভাস্কৰ্য। 8 নম্বৰ কৈছে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। অভাৰহেড প্ৰজেক্টৰ বুলিলে কি বুজা? উত্তৰ অভাৰহেড প্ৰজেক্টৰ বুলিলে এবিধ প্ৰক্ষেপণ যন্ত্ৰক বুজা যায়।
খ নম্বৰ অভাৰহেড প্ৰজেক্টৰৰ সহায়ত কি কৰিব পাৰি উত্তৰ অভাৰহেড প্ৰজেক্টৰৰ সহায়ত স্বচ্ছ কাগজত লিখি লোৱা কথা বা ছবি আদি প্ৰতিফলিত পৰ্দাত ডাঙৰকৈ দেখুৱাব পাৰি গ নম্বৰ প্ৰত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ কৰা ব্যৱস্থাটোক কি বুলি কোৱা হয় উত্তৰ কাৰ্বন 14 মেথড গ নম্বৰ প্ৰত্নতাত্ত্বিক খনন কাৰ্য সমাপ্ত হোৱা ঠাই কেইখনমানৰ নাম লিখিব পিছে উত্তৰ হ'ব আমবাৰী মদন কামদেৱ দ পৰ্বতীয়া দুবৰণি শ্ৰী সূৰ্য পাহাৰ ননাথ আদি ঙ নম্বৰ কৈছে লিপিসমূহৰ অধ্যয়নে কি কি তথ্যৰ যোগান ধৰে উত্তৰ লিপিসমূহৰ অধ্যয়নে ৰাজনৈতিক সামাজিক অৰ্থনৈতিক আদি নানান তথ্যৰ যোগান ধৰে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰশ্ন উত্তৰকেইটা শিকিবা আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা বহুত বহুত ধন্যবাদ